নমস্কাৰ আপোনালোকে চাই আছে আসামিজ ইউটিউব সহায়িকা ভিডিওটো চাই থকা প্ৰায়ভাগ লোকে হয়তো নতুনকৈ উঠি অহা ইউটিউবাৰ হয় যি সাধাৰণতে ইউটিউবত ভিডিও আপলোড কৰে আজিকালি ইউটিউবৰ জগতখনত কম্পিটিশন বহুত বেছিয়ে বাঢ়ি গৈছে আপুনি যি টপিকতে ভিডিও নবনাওক কিয় কম্পিটিটৰ বহুত আছে আপোনাৰ দৰে একে ভিডিও দিয়া মানুহ বহুত আছে গতিকে একে ভিডিও দিয়া মানুহ বহুত আছে যেতিয়া সেই সকলৰ ভিতৰত আপুনি টপ হ'ব লাগিব তেতিয়াহে আপোনাক মানুহে চাব আপুনি আনবিলাকতকৈ কিবা এটা পৃথক কৰিব লাগিব গতিকে কম্পিটিশন বহুত আৰু কম্পিটিশন বহুত বাবে এটা দিশৰ সূক্ষ্ম বিশ্লেষণ কৰি আপুনি ভিডিও দিবলগীয়া হয় আৰু আপুনি কোনটো সময়ত ভিডিও আপলোড কৰিব আৰু কেতিয়া কিমান দিনৰ গ্যাপত ভিডিও আপলোড কৰিব এনেকুৱা ধৰণৰ কথাবিলাকো আপোনালোকে গুৰুত্ব দিবলগীয়া হয় উধেমুধে ভিডিও দি দিলে নহয় বহুত নিয়ম থাকে নিয়ম মতে কাম কৰিলে নিয়ম অনুবৰ্তিতা বজাই ৰাখি কাম কৰিলে আপুনি নিশ্চিতভাৱে ইউটিউবত সফল হবই হব আপোনাক কোনেও ৰখাব নোৱাৰে যদিহে আপুনি ইউটিউবত কষ্ট কৰে প্ৰতিযোগিতা বহুত আছে কিন্তু তথাপিতো তাৰ ভিতৰত জিলিকিবলৈ হলে আপুনি ইউনিক কৰিব লাগিব সো এতিয়া আহি যায় টাইমৰ কথা এটা বিশেষ টাইম থাকে যিটোত আপুনি ভিডিও দিলে আপোনাৰ ভিডিও বিলাক ইউটিউবে বেছিকৈ বিয়পাই দিয়ে বা আপোনাৰ ভিডিও বিলাক বেছি মানুহলৈ যায় এতিয়া আপোনালোকে ধৰি লওক উদাহৰণস্বৰূপে আপুনি ৰাতি 10টা বজাত এটা ভিডিও আপলোড কৰিলে ৰাতি 10 বজাতনো কিমান মানুহ অনলাইন থাকিব বা আপুনি এটা ভিডিও একেবাৰে ৰাতিপুৱাই আপলোড কৰি দিলে ৰাতিপুৱা 5টা বজাত 8টা বজাত এনেকুৱা আপলোড কৰি দিলে ৰাতিপুৱা 8-9 বজাতটো বহুতে স্কুল কলেজলৈ ওলাই অফিচলৈ ওলাই কিছুমানেতো পঢ়ি থাকে 5-6 বজাৰ পৰা ৰাতিপুৱা পঢ়ি থাকে গতিকে সেইটো সময়ত বেছি মানুহ অনলাইন নাথাকে দুপৰীয়া সময়ত আপোনালোকে যদি আপলোড কৰিব বিচাৰে ভিডিও এটা সেইটো সময়তো কিন্তু মানুহ বেছিভাগ স্কুল কলেজ অফিস কাছাৰীতে থাকে বহুত কম মানুহ ঘৰত থাকে মোবাইল বহুত কম মানুহে সেইটো সময়ত ইউজ কৰে সো আটাইতকৈ বেষ্ট টাইমটো কি ইউটিউবত ভিডিও আপলোড কৰিবৰ কাৰণে আটাইতকৈ বেষ্ট টাইম কোনেও নকয় আপোনাক এইটো কথা মোৰ এইটো চেনেলত কৈছো আবেলিৰ পৰা গধূলিৰ সময়ছোৱাত ইউটিউবত আপলোড কৰাৰ বাবে বেষ্ট টাইম হয় ইয়াতকৈ যদি আপোনালোকে আগত ৰাতিপুৱা দুপৰীয়া এইবিলাক সময়ত যদি আপোনালোকে ভিডিও আপলোড কৰে সাধাৰণতে আপলোড কৰিব নোৱাৰে বুলি কথা নাই কৰিব পাৰে কিন্তু সেইটো সময়ত মানুহসকল বেছি কম অনলাইন থাকে যদি আপুনি ভাবে যে আপোনাৰ চেনেলটো আৰু গ্ৰো হওক আৰু মানুহে আপোনাৰ ভিডিওবিলাক চাওক বেছিকে ভিউ পাও ন সেইটো কথা হবলৈ হলে আপোনালোকে সঠিক সময়ত ভিডিও আপলোড কৰিব লাগিব আবেলি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে 3 to 7 এই 4 ঘণ্টা এই 4 ঘণ্টাত স্কুল কলেজ অফিচৰ পৰা মানুহখিনি লাহে লাহে ঘৰলৈ আহে মোবাইলটো লাহে লাহে লবলৈ তেওঁলোকে আৰম্ভ কৰে আজৰি সময় হয় সেইখিনি সো সেইখিনিতে আপোনালোকে ভিডিওখিনি আপলোড কৰিব লাগিব সেইটো সময়তে যেতিয়া গোটেই মানুহখিনি মোবাইলত ব্যস্ত থাকে সেইটো সময়তে আপোনালোকে পেলাব লাগিব নতুবা তেওঁলোক অফিচত কাম কৰি থাকোতে আপোনাৰ ভিডিও নাচায় স্কুলত ক্লাছত থাকোতে কলেজত ক্লাছত থাকোতে আপোনাৰ ভিডিওখিনি কেতিয়াও তেওঁলোকে চাব নোৱাৰে যদিওবা নটিফিকেশন আহিব স্কুল কলেজত থাকোতে তেওঁলোকে সেইটো আঁতৰাই থৈ দিব যদিওবা তেওঁলোকে মোবাইল চাইও থাকে কাৰণ স্কুল কলেজত আপোনালোকে জানে চিঞৰ বাখৰ অফিচ কাছাৰী নিজৰ কাম থাকে গতিকে সেইবিলাক চাব নোৱাৰে মেইন কথাটো হ'ল আপোনালোকে আবেলি আৰু গধূলি 3 পৰা 7 বজা এই সময়ছোৱা এনেকুৱা এটা সময় হয় যেটো সময়ত মানুহবিলাক ঘৰলৈ আহে মোবাইল চাবলৈ ধৰে আজৰি সময় হয় শুই বহি থাকে এনেকুৱা ধৰণৰ কথা হয় আৰাম হয় কিবা এটা তেওঁলোকে বিশেষ চাব বিচাৰে আৰু নিজৰ পছন্দৰ টপিক বিলাক তেওঁলোকে ইউটিউবত চাব বিচাৰে বা বিভিন্ন তেওঁলোকে মোবাইলৰ আন কিবা কিবি ভিডিও চাই বা কিবা গেম খেলি এইখন সময় নিয়াই সেইটো সময়তে আপোনালোকৰ বাবে সঠিক সময় হয় আৰু ইউটিউবাৰ সকলো এটা অতি ডাঙৰ কথা হ'ল যে চল চাই কঠিয়া পৰাৰ বিধৰ হয় যেটো সময়ত আপুনি বস্তুটো ভাইৰাল হ'ব সেইটো সময়ত যদি দিব পাৰে তেতিয়া আপোনাৰ ভাল হয় কিবা এটা ঘটনা যেনিবা চলি আছে তাৰ ওপৰত আপুনি ভিডিও দিব বিচাৰে সেইটো সময়তে দিব লাগিব যেটো সময়ত মানুহে সেইটো বিষয় বেছিকৈ আলোচনা কৰি আছে ভাইৰাল কথাটো বেলেগ হয় ভাইৰাল সময়ত ভিডিও আপোনালোকে যিটি সময়তে আপলোড দিব পাৰে যদি কিবা এটা কথা ভাইৰাল হয় তেতিয়া হেতু এটা বেলেগ এটা হাইপ বনে ইন্টাৰনেট জগতত কিন্তু সাধাৰণতে মই কৈছো ন অনলাইন যেতিয়া থাকে 3 পৰা 7 বজাত সেইটো সময়ত আপোনালোকে ভিডিও যদি দিয়ে সদায় মানে এটা আপোনালোকে যেটো নিয়মিতভাৱে ভিডিও দিয়ে সেইটো নিয়মিতভাৱে ভিডিও এই একেটা টাইমতে যদি দিয়া 3 বজাত বা সন্ধিয়া এই সময়ছোৱাত যদি ভিডিও দিয়ে তেতিয়া আপোনালোকৰ লোক যথেষ্ট উপকৃত হ'ব বুলি মই ভাবিছো সো আপোনালোকে এই ভিডিওটো চাই এটোৱে গম পালে যে কোনটো সময়ত সাধাৰণতে ভিডিও দিলে আপোনালোকৰ ভিডিওখিনি বেছি মানুহলৈ যোৱাৰ চান্স থাকে বেছি মানুহলৈ আপোনালোকৰ ভিডিওসমূহ ইউটিউবে পঠোৱাৰ চান্স থাকে আৰু তেওঁলোকে ক্লিক কৰি সেইসমূহ চোৱাৰ চান্স থাকে সো সময়টো আপোনালোকে নিশ্চিতভাৱে গম পালে মই ভাবো যে আপোনালোকে এই ভিডিওটো চাই উপকৃত হ'ব আৰু সেইটো সময়তে ভিডিও আপলোড কৰি আৰু উপকৃত হ'ব পাৰিব আপোনালোকে ইউটিউবত কষ্ট কৰি যাওক সফল হওক ইয়াকে কামনা কৰি মই এইটো ভিডিও ইমানতে সমাপ্ত কৰিলো যদি ভিডিওটো ভাল পালে এটা লাইক দিব শেয়াৰ কৰিব যি সকল নতুন লোকে নতুন লৰা ছোৱালী ইউটিউবত ভিডিও দিবলৈ আৰম্ভ কৰিছে অসমীয়া লৰা ছোৱালী তেওঁলোকৰ ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব ঘণ্টাটো দবাই থলে আহিবলগীয়া ভিডিওসমূহৰ
ন'টিফিকেশ্যন আপোনালোকে নিজৰ মোবাইলত পাই যাব আৰু মই এইটো বহুত দিনৰ মূৰত হয়তো এইটো চেনেলত ভিডিঅ' দিছোঁ যিহেতু মোৰ আৰু চেনেল আছে জনাসকলে জানে যে তাত মই ভিডিঅ' বেছিকৈ দিবলগীয়া হয় সেইবাবে এইটোত অলপ কম সময় পাওঁ তথাপিতো আপোনালোকৰ বাবে এনেকুৱা ভিডিঅ' মই লৈ আনিয়ে থাকোঁ যাতে আপোনালোকৰ সহায়ক হয় এমাহৰ মূৰত হ'লেও 15 দিনৰ মূৰত হ'লেও মই ভিডিঅ' আনোৱেই তেতিয়ালৈকে ধন্যবাদ আপোনালোক ভালে থাকক